হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আমি যোৱাটো খণ্ডত যোৱাটো ভিডিঅ'ত আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে পঢ়িছিলোঁ। আজি আমি পাষ্ট টেন্সৰ বিষয়ে শিকিম। পাষ্ট টেন্সৰো ঠিক তেনেকৈ প্ৰেজেণ্ট টেন্সৰ দৰে 4টা ভাগে থাকে। ইয়াৰ প্ৰথম ভাগটো হৈছে তোমাৰ চিম্পল পাষ্ট। চিম্পল পাষ্ট মানে তোমালোকৰ ক'বলৈ গ'লে অতীতত কোনো এটা ঘটনা ঘটিছিল, অতীততে কোনো এটা কাম হৈছিল আৰু তেনেধৰণৰ বাক্য বুজাবলৈ আমি চিম্পল পাষ্টৰ ব্যৱহাৰ কৰোঁ। ইয়াৰ ষ্ট্ৰাকচাৰটো অৰ্থাৎ বাক্যৰ গঠনটো চাবলৈ গ'লে হ'ব subject plus verb to plus object। ইয়াত যদি আমি এক্সাম্পল লওঁ, এক্সাম্পলত কি হ'ব? এইটোত ৰামে গান গাইছিল। এইটো যদি আমি কওঁ ৰাম sang হ'ব, ৰাম sang a song। আৰু এটা যদি উদাহৰণ লওঁ, গীতাই লিখিছিল। গীতাই এখন চিঠি লিখিছিল। এইটো যদি আমি ইংলিছ ইয়াত চিম্পল পাষ্টত বহুৱাই লিখোঁ আমি, এইটো কি হ'ব? গীতাই লিখিছিল, গীতাই এখন চিঠি লিখিছিল। গীতা ৰাইটৰ ভাৰ্বটো ৰোট হয়, ৰোট এ লেটাৰ। তাৰপাছত চিম্পল পাষ্টৰ পিছত আহে আমাৰ পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ মানে হৈছে অতীতত কোনো এটা কাম চলি আছিল, অতীতত কোনো এটা কাম ঘটি আছিল। ৰামে খেলিছিল, ৰামে ফুটবল খেলি আছিল, ৰামে ক্ৰিকেট খেলি আছিল। এই ক্ৰীড়া কাৰ্যটো খেলি আছিল, যে এই কাৰ্যটো চলি আছিল, অতীততে চলি আছিল। সেইবাবে ইয়াক পাষ্ট কণ্টিনিউৱাছ বুলি কোৱা হয়। অতীতত কোনো এটা কাম চলিছিল, তেনেধৰণৰ বাক্য বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰোঁ। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ অৰ্থাৎ বাক্যৰ গঠন চাবলৈ গ'লে আমি ইয়াত লিখিব লাগিব ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ ভাৰ্ব 1 অৰ্থাৎ ভি, তাৰ লগত ING লাগিব, তাৰ পাছত লাগিব অবজেক্ট। ইয়াত আমি যদি এক্সাম্পল এটা লওঁ, ল'ৰাজনে ক্ৰিকেট খেলিছিল। এইটো যদি আমি উদাহৰণ হিচাপে লৈ এই টেন্সটোত, এই ষ্ট্ৰাকচাৰটোত বহুৱাই দিওঁ, পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব? ৰামে ক্ৰিকেট খেলিছিল, ল'ৰাজনে ক্ৰিকেট খেলিছিল। দি বয় ৱাজ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ৱাজ হৈছে। দি বয় ৱাজ প্লে, লগত ING লাগিব, প্লেয়িং ক্ৰিকেট। তাৰপাছত যদি আৰু এটা লিখোঁ, ছোৱালীজনীয়ে গান গাই আছিল। এইটো কি হ'ব? দ্য গাৰ্ল ৱাজ ছিংগিং এ ছং।
এতিয়া আহিব পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ ষ্ট্ৰাকচাৰটো গঠনটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। ইয়াৰ আমি বাক্যৰ গঠনটো লিখি ল'লোঁ, কিন্তু এই পাষ্ট পাৰফেক্ট টেন্স কেতিয়া ব্যৱহাৰ হয় সেইটো আমি প্ৰথমতে জানিব লাগিব। এতিয়া অতীততে দুটা ঘটনা ঘটিছিল, মানে অতীতত যেতিয়া দুটা ঘটনা ঘটে, একেলগে যেতিয়া দুটা ঘটনা ঘটে, তাৰ সেই ঘটনা দুটাৰ যিটো আগত ঘটে তাত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়, আৰু যিটো পিছত ঘটে তাত চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হয়। এতিয়া আমি উদাহৰণস্বৰূপে যদি লওঁ তেতিয়া বুজাত ভাল হ'ব। এটা উদাহৰণ আমি ল'লে এইটো বুজি পাম যে কেতিয়া পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। এটা যদি আমি উদাহৰণ লৈ লওঁ, ডক্তৰ অহাৰ আগতে ৰোগীটোৰ মৃত্যু হৈছিল। এই বাক্যটোৰ ক্ষেত্ৰত যদি চাওঁ, কোনটো কাম আগতে ঘটিছিল? ডক্তৰজন অহাৰ আগতে ৰোগীটোৰ মৃত্যু হৈছিল। ডক্তৰজন মানে আহি নাপাওঁতেই ৰোগীটোৰ মৃত্যু হৈছিল, আগতেই ৰোগীটোৰ মৃত্যু হৈছিল। এই ৰোগীটোৰ যে মৃত্যু হৈছিল সেইটো কাম আগতে হৈছিল। গতিকে এই বাক্যটোৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব, আৰু এই খণ্ডটোৰ ক্ষেত্ৰত ডক্তৰ অহা খণ্ডটোৰ ক্ষেত্ৰত আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগিছিল। গতিকে এইটোৰ ক্ষেত্ৰত হ'ব দি পেচেণ্ট had died before the doctor came. এইটো চোৱা, দি পেচেণ্ট হেড ডাইড, এই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত লিখিছোঁ। বিফোৰ মানে হৈছে আগতে, আৰু দি ডক্তৰ কেম, ডক্তৰ অহাৰ আগতে। গতিকে এইখিনি আমি লিখিলোঁ চিম্পল পাষ্টত, আৰু এইখিনি আমি লিখিলোঁ এইটো পাষ্ট পাৰফেক্টত। তাৰপাছত আৰু এটা উদাহৰণ লৈ ল'ম। ডক্তৰজন অহাৰ পিছত ৰোগীজনৰ মৃত্যু হৈছিল। এইটো যদি আমি এই একে নিয়মতে এপ্লাই কৰি লিখোঁ, ইয়াত কোনটো কাৰ্য আগতে হৈছিল? ডক্তৰজন আগতে আহি পাইছিল। গতিকে এইটোৰ ক্ষেত্ৰত হ'ব, এইটোৰ ক্ষেত্ৰত ডক্তৰ অহা কাৰ্যটো পাষ্ট পাৰফেক্টত বহিব, আৰু ৰোগীৰ মৃত্যুটো চিম্পল পাষ্টত যাব। গতিকে এই বাক্যটো যদি আমি এই নিয়ম এপ্লাই কৰি লিখোঁ, কি হ'ব? দি পেচেণ্ট died after the doctor had come. গতিকে এইটো হ'ল, ইয়াত এই বাক্য দুটাত তোমালোকৰ এটা কনফিউজন হ'ব পাৰে যে এই বাক্যটোত প্ৰথমতে মই পাষ্ট পাৰফেক্টত লিখিছোঁ, প্ৰথম আৰম্ভণিখিনি মই পাষ্ট পাৰফেক্টত লিখিছোঁ, ইয়াত কিন্তু মই চিম্পল পাষ্টত লিখিছোঁ। ইয়াত এটা নিয়ম থাকে, যেতিয়া কোনো এটা বাক্যত বিফোৰ আৰু আফটাৰ থাকে, বিফোৰৰ আগৰ চেণ্টেন্সটো সদায় পাষ্ট পাৰফেক্টত লিখিব লাগে, আৰু যদি আফটাৰ থাকে, আফটাৰৰ পিছৰ চেণ্টেন্সটো সদায় পাষ্ট পাৰফেক্টত লিখিব লাগে।
বিফ'ৰ থাকিলে বিফ'ৰৰ আগত বহে পাষ্ট পাৰফেক্ট আৰু আফটাৰ থাকিলে আফটাৰৰ পিছত বহে পাষ্ট পাৰফেক্ট। এইটো সদায় পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া কথা। এতিয়া আমি আহোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই বাক্যটোত এই টেন্সটোৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্বৰ লগত ING লাগিব, তাৰ পাছত সিন্স অব্লিক ফৰ প্লাছ অবজেক্ট। এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে কি? পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে হৈছে অতীততে কোনো এটা কাম আৰম্ভ হৈ এক নিৰ্দিষ্ট সময়লৈকে চলি থকা কাৰ্যটো তেনেধৰণৰ কাৰ্যক বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়। অতীততে কোনো এটা কাম ঘটিছিল আৰু সি এক নিৰ্দিষ্ট সময়লৈকে চলিছিল, তেনেধৰণৰ বাক্যক বুজাবলৈ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। যেনে শিক্ষকজনে দুবছৰ ধৰি শিক্ষকজনে দুবছৰ ধৰি এই বিদ্যালয়ত চাকৰি কৰিছিল। শিক্ষকজনে এটা নিৰ্দিষ্ট সময়লৈকে কাম কৰিছিল, 2 বছৰ ধৰি কাম কৰিছিল। এটা নিৰ্দিষ্ট সময় 2 বছৰ, আৰু অতীততে কামটো আৰম্ভ কৰিছিল, 2 বছৰ আগতে কামটো আৰম্ভ হৈছিল আৰু 2 বছৰলৈকে এক নিৰ্দিষ্ট সময়লৈকে চলিছিল। তেনেধৰণৰ বাক্যক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। এই বাক্যটো আমি এই ষ্ট্ৰাকচাৰটোত বহাই লিখিলে হ'ব। দি টিচাৰ had been walking in this school for 2 years. শিক্ষকজনে 2 বছৰ ধৰি এই বিদ্যালয়ত কাম কৰিছিল। মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই কিছু পাষ্ট টেন্সৰ বিষয়ে শিকাব পাৰিছোঁ, আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু চেনেলটো শ্বেয়াৰ কৰি দিবা ভিডিঅ'বোৰ চেনেলটোৰ। আজি অহা ভিডিঅ'ত তোমালোকক ফিউচাৰ টেন্সৰ বিষয়ে শিকাম, আৰু কিছুমান ৰুল আৰু ৰেগুলেশ্যন থাকে এই টেন্সবোৰ ব্যৱহাৰ কৰাৰ, সেইবোৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক শিকাবলৈ চেষ্টা কৰিম।